এই কক আপুনি কৈছে যে স্কিল ডেভেলপমেণ্টৰ ক্ষেত্ৰত আপোনালোকক কাম কৰিবলৈ গৈছে বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত এই ক্ষেত্ৰত চৰকাৰে কিবা পৰৱৰ্তী সময়ত পৰিকল্পনা কৰি আমি স্কিলৰ কাৰণে অসমত বহুত ডাঙৰ পৰিকল্পনা হাতত লৈছোঁ আজিও মোৰ মিটিং আছে যেনে এই বছৰে মই এটা সৰু উদাহৰণ দিছোঁ 11 লাখ ল'ৰা ছোৱালীয়ে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে চাকৰি পাব 7,000 বাকী ল'ৰা ছোৱালীখিনিক আমি কি কৰিম স্কিল এডুকেশ্যন স্কিল ট্ৰেইনিং আৰু বিভিন্ন জায়গাত বিভিন্ন ভাৰতবৰ্ষৰ কোম্পানী আদিত আমি তেওঁলোকক কেনেকৈ নিয়োগ কৰিব পাৰোঁ যেনেকৈ আমি নিয়োগৰ বাবে স্বচ্ছ পৰীক্ষা পাতিছোঁ বিকল্পভাৱে চাকৰি নোপোৱা ল'ৰাখিনিৰ কাৰণেও আমি কি কৰিব পাৰোঁ তাৰো চিন্তা চৰ্চা আমি কৰি আছোঁ আৰু মই ভাবোঁ যে ইয়াৰ বিকল্প হ'ল স্কিল এডুকেশ্যন আৰু কোনোবা এটা দিন আপোনালোকৰ লগত মই আমাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বা মই নিজেও কথা পাতিম যে স্কিলৰ ক্ষেত্ৰত আমি কেনেকুৱা ধৰণৰ ব্যৱস্থা লৈছোঁ শিক্ষা বিভাগে কলেজতে স্কিল এডুকেশ্যনক মেইন ষ্ট্ৰীমিং কৰাৰ বাবে বহুতখিনি কাম হাতত লৈছে তাৰ বিষয়েও আমি আলোচনা কৰি আছোঁ যাতে কলেজত পঢ়ি থাকোঁতেই আমি স্কিল এটা বিশেষ স্কিল এটা আহৰণ কৰিব পাৰোঁ কাৰণ সকলোতো ACS নহয় সকলো APS নহয় সকলো শিক্ষক নহয় শিক্ষয়িত্ৰী নহয় লিমিটেড স্কোপ আছে কিন্তু এই লিমিটেড স্কোপৰ মাজত আমি যদি তেওঁলোকক স্কিল এডুকেশ্যন দিব পাৰোঁ তেতিয়ালে বহুত ডাঙৰ এটা সমস্যাৰ সমাধান হ'ব এডুকেশ্যন ডিপাৰ্টমেণ্ট আৰু স্কিল এডুকেশ্যন দুইটাই এই দিশত কাম কৰি আছে এটা বেলেগ ইছ্যুৰ কৰে আজি আৰু নালাগে বাংলাদেশ বৰ্ডাৰলৈ আজি গোটেই অসমতে ছাত্ৰীসকলে চাই আছে কালি পৰহি পাতি ল'ম ঠিক আছে বন্ধু বান্ধৱীসকল ভিডিঅ'টি চাই কেনে পালে জনাব আৰু যদি ভিডিঅ'টি চাই ভাল লাগিল আৰু ভিডিঅ'টিয়ে আপোনাক অকণমান হ'লেও সহায় কৰিছে তে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু এনে কিছু নতুন নতুন চাকৰিৰ বিষয়ে জানিবলৈ মোৰ লগত জড়িত হৈ থাকিব আৰু মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব এনে কিছু নতুন নতুন চাকৰিৰ বিষয় লৈ পুনৰ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ